পদূলিমুখত অসমীয়াৰ বাপতি সাহোন বহাগ বিহু লগতে ফাগুনৰ পিছত বসন্তৰ উমাল পৰশত এতিয়া মতলীয়া সকলো অসমীয়া বাট পৰি যোৱা সংবাদ কৰ্মীসকলো কাঁধত ঢোল হাতত পেঁপা আৰু মহৰ শিঙৰ পেঁপা লৈ আনসকলৰ লগতে বিহুৰ আখৰাত ব্যস্ত যোৰহাটৰ একাংশ সংবাদকৰ্মী। নাচনিৰ ওপৰত নৃত্য পটীয়সী কৃষ্ণা বৰগোহাঁই ব্যস্ততাময় পেছাৰ লগত জড়িত সংবাদ কৰ্মীসকলৰ এই বিহুৰ আখৰা এতিয়া তুংগত। নিউজ ডেস্ক ৰিপৰ্ট জি নিউজ। ইতিমধ্যে কৃষ্ণা বাইদেউৰ নৃত্য প্ৰতিযোগিতা আপোনালোকৰ ইয়াত আছে সংবাদকৰ্মীসকল বাদ পৰি জনা আপুনি নিজেই কান্ধত ঢোল লৈ পেলাই বিহুৰ আখৰা প্ৰস্তুত চলাই আছে অনুভৱ কেনেকুৱা কেনেধৰণে আগবাঢ়ি আহিছে? সংবাদকৰ্মীৰ আগতে মই এজন অসমীয়া প্ৰথম কথা হ'ল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু আমাৰ বিহু তেজত আছে গতিকে আমি ঢোলটো কান্ধত লৈ যিহেতু সৰুৰ পৰা ঢোল বজাওঁ আৰু বিভিন্ন মঞ্চত প্ৰতিযোগিতাও কৰিছোঁ অংশগ্ৰহণ কৰিছোঁ আজিও তেনেকৈ আমি আখৰাত ব্যস্ত হৈ আছোঁ আৰু আমাৰ মাজত আজি উপস্থিত আছে অসমৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগী যিহেতু আমি ধন্য মানিছোঁ যে আমাৰ মাজত উপস্থিত আছে বিশেষকৈ আৰু আজি আখৰাস্থলী এনেকুৱা ভাল আছে নৃত্যাঞ্জলি আখৰাস্থলীত যিহেতু কণ কণ ছাত্ৰসকলে ইয়াত শিকিবলৈ আহিছে আৰু আমি কেইবাজনী নাচনীকো আচলতে ইয়াত কান্ধত ঢোল লৈ আচলতে বিহু শিকাই থকা আখৰা কৰি থকা হৈছে। কথাটো হ'ল যে অসমীয়া প্ৰাণবন্ত স্বৰূপ এই ৰঙালী বিহুটি আচলতে বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আপোনালোক সকলোৱে জ্ঞাত যে অহা 14 এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰৰ যি প্ৰস্তুতি চলি আছে ইতিমধ্যে আৰু প্ৰায় প্ৰস্তুতি তুংগত হৈ আছে বৰ্তমান আৰু যুগলৈকে তেখেতসকলে প্ৰদৰ্শন কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ যোৰহাট জিলাৰ পৰাও 800 প্ৰায় বিহুৱতী পেপুৱা টকাবাদক বিহুসকলো গৈছে। যিহেতু মই ধন্যবাদ জানিছোঁ যে আপোনালোকৰ প্ৰথমতে মই ৰঙালী বিহুৰ মাজত মাত্ৰ কেইটামান এইখিনিতে মই TLNL তেখেতসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ বিহু আখৰাস্থলীত উপস্থিত হৈছেহি আৰু ৰঙালী বিহু সকলোৱে শুভকামনা জনাইছোঁ যে বিহু আহিছে আমি দেখিছোঁ সকলো ৰাইজ এতিয়া বিহুত ব্যস্ত হৈ আছে বাদ পৰি যোৱা নাই সংবাদকৰ্মীসকলো আপোনালোকৰ দৰে নৃত্য প্ৰতিযোগী কেনেকুৱা অনুভৱ যে এইবাৰ বিহু আকৌ আহিছে লকডাউনৰ পাছত কোভিডৰ পাছত এইবাৰ অনুভৱ কেনেকুৱা আৰু কেনেধৰণৰ প্ৰস্তুতি? অনুভৱটো আৰু বিহু বুলি ক'লে অসমীয়া হিচাপে অনবৰতে লাগিয়ে থাকে আৰু ল'ৰা ছোৱালী যুৱ প্ৰজন্মক এই বিহু ক্ষেত্ৰখনত আচলতে আগবঢ়াই লৈ যাবৰ বাবেই মই কৰ্মশালাতে লাগি আছোঁ। মই শিৱসাগৰ বৰ্ডিং খেলপথাৰত দি আহিছোঁ, যোৰহাটলৈ মই কালি পৰহি আহিছোঁ, 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে আছে। মই তেওঁলোকক মানে শুদ্ধ ৰূপত সঠিক ৰূপত কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে মই চেষ্টা চলাই আছোঁ। খুব ভাল লাগিল যে আপোনাৰ বিহুৱাৰ ৰূপত একাংশ সংবাদকৰ্মী আছে কান্ধত ঢোল লৈ আছে কোনোবাই তাল বজাইছে সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত থকা ব্যক্তিকে ঢোল তাল বজাই বিহু কৰিছে আপুনি শিকাই আছে অনুভৱ কেনেকুৱা? হয় অনুভৱটো বিৰাটেই ভাল লাগিছে মানে ক'ব নোৱাৰোঁ আৰু বিহু বুলি ক'লে আচলতে যিটো মানে এটা ক'ব নোৱাৰা মানে মন উতলা
মতলীয়া হয় যি তেনেকুৱা হৈ আছে কাৰণেও হয়তো আজি শিৱসাগৰ, আজি যোৰহাট, আজি অমুকত আচলতে শিকাই আছোঁ। আৰু আপোনালোকৰ এই আপাহতে চেনেলটোলৈ মই আন্তৰিক ধন্যবাদ আৰু আগতীয়াকৈ হ'লেও বিহুৰ ওলগ জনাইছোঁ। ঠিকেই। বাইদেউ, ক'ভিডৰ পাছত 2 বছৰৰ পিছত পুনৰ এটা বিহুৰ আনন্দ আহিছে, উল্লাস আহিছে। যোৱা বছৰ পৰা হৈছে, এইবাৰ সম্পূৰ্ণ মুকলি কৰি দিয়া হৈছে। অনুভৱ কেনেকুৱা আপোনাৰ নৃত্য প্ৰতিযোগী হিচাপে? অনুভৱটো আৰু অসমীয়া হিচাপে বিহু বুলি ক'লে আচলতে ক'বই নোৱাৰোঁ, মন মতলীয়া উতলা হৈ থাকে। বিৰাটেই মানে সেইকাৰণে হয়তো আজি শিৱসাগৰ বৰ্ডিং ফিল্ডত মানে প্ৰশিক্ষণ দি আহি আকৌ যোৰহাটলৈ মাতিলে 1 তাৰিখৰ পৰা 10 তাৰিখলৈ আছে। যোৰহাটত আহি আজি প্ৰশিক্ষণ দি আছোঁ। নিশ্চয়। আপোনাৰ বিহুৱাৰ ৰূপত একাংশ সাংবাদিকক দেখা গৈছে, কোনোবাই কান্ধত ঢোল লৈছে, কোনোবাই পেঁপা বজাইছে, কোনোবাই তাল বজাইছে। সাংবাদিকতাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পাছতো বিহুৰ কাৰণে সকলো ওলাই আহিছে, কি ক'ব আপুনি? কি ক'ম মানে যে সাংবাদিকসকলৰতো ইমান ব্যস্ততাৰ মাজত সাংবাদিকসকল যে এই বিহু বুলি আচলতে ৰৈ থকা নাই, ওলাই আহিছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ, পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এই আপাহতে মই আপোনালোকৰ চেনেলটোলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগতীয়াকৈ হ'লেও মই বিহুৰ ওলগ জনাইছোঁ।